নমস্কাৰ আজি আমি জিকেৰ পৃষ্ঠা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ আলোচনা কৰিম আৰু আপোনালোকে নিজৰ স্ক'ৰসমূহ তলত জনাব ফাৰ্ষ্ট কুৱেশ্যন অসমৰ প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয় ক'ত অৱস্থিত উত্তৰ গুৱাহাটী সেকেন্ড অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ যোৰহাট 3 নম্বৰ ইণ্ডিয়ান ইনষ্টিটিউশ্যন অফ টেকন'লজি ক'ত অৱস্থিত উত্তৰ গুৱাহাটী আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত উত্তৰ তিতাবৰ 5 নম্বৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত উত্তৰ ডিব্ৰুগড় 6 নম্বৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত উত্তৰ গুৱাহাটী 7 নম্বৰ আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত উত্তৰ ৰগিয়া 8 নম্বৰ আতচবাজি শিল্প কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত উত্তৰ বৰপেটা নেক্সট 9 নম্বৰ অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত উত্তৰ গুৱাহাটী 10 নম্বৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ মালিগাঁও নেক্সট 11 নম্বৰ অসমৰ কৃত্ৰিম সূতা প্ৰস্তুত উদ্যোগ ক'ত আছে উত্তৰ নলবাৰী কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ অসমৰ কোন জিলাত অৱস্থিত উত্তৰ যোৰহাট 13 নম্বৰ গৰম পানীৰ উহ অসমৰ ক'ত অৱস্থিত উত্তৰ নামবৰ হাবি 14 নম্বৰ গ্ৰাহস্থ বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত উত্তৰ যোৰহাট 15 নম্বৰ চলচ্চিত্ৰ ষ্টুডিঅ' অসমৰ ক'ত অৱস্থিত উত্তৰ গুৱাহাটী 16 নম্বৰ চাহ গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত উত্তৰ যোৰহাট 17 নম্বৰ চেণ্ট্ৰেল ইনষ্টিটিউট অফ পেট্ৰকেমিকেল ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি CIPET অসমৰ ক'ত অৱস্থিত উত্তৰ গুৱাহাটী 18 নম্বৰ ছফ্টৱেৰ টেকন'লজি পাৰ্ক ক'ত অৱস্থিত উত্তৰ গুৱাহাটী 19 নম্বৰ অসমৰ কামাখ্যা মন্দিৰ ক'ত অৱস্থিত উত্তৰ গুৱাহাটী 20 নম্বৰ শেষৰটো প্ৰশ্ন অসমৰ অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত উত্তৰ গুৱাহাটী